নমস্কাৰ, মই আজি বনাম ঔটেঙাৰে মাছ। আহকচোন চাওঁ কেনেদৰে বনাওঁ। মই এয়া বাৰীৰে ধনিয়া পাত ছিঙিছোঁ আৰু কেইটামান জলকীয়াও ছিঙি লৈছোঁ। আৰু এইখিনি বনাবলৈ মোক লাগিব কেইপিচমান মাছ, ঔটেঙা এটা, কেইপাতমান মান ধনিয়া, জলকীয়া, মিঠাতেল, হালধি, নিমখ, পাঁচফোৰণ আৰু আটা। আটাৰ সলনি পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰি। মই আটা লৈছোঁ আৰু চাউলৰ গুড়িও আমি ল'ব পাৰোঁ। পিহনাত পিচি, চাউল পিহনাত পিচি আমি তেনেদৰে ল'ব পাৰোঁ। এয়া মই কাটি লৈছোঁ সৰু সৰুকৈ। বীজৰ অংশটো আমি নিদিওঁ। এয়া ঔখিনি মই সৰু সৰুকৈ কাটি লৈ সিজাই ল'ম। অকণমান পানী দিছোঁ জোখমতে। আৰু অকণমান নিমখ দিছোঁ। ঢাকনিখন দি অলপ সময় সিজাই লওঁ। এয়া ঔখিনি সিজিছে। এয়া ঔখিনি মই এতিয়া গিলাচৰ পিচটোৰে ভালদৰে পিটিকি লৈছোঁ। মই এইখিনি চেকি নিদিওঁ, এনেদৰেই আঞ্জাখন বনাম নেচেকাকৈ। চেকি দিবও পাৰে। এতিয়া মাছখিনিত মই হালধি নিমখ সানি লৈছোঁ আৰু এয়া পেনখন গৰম হৈছে, তেলখিনিও গৰম হৈছে। মাছখিনি ভালদৰে ভাজি ল'ম এতিয়া। মই এয়া ৰৌ মাছৰ পিচ লৈছোঁ 4টা। 4 পিচ ৰৌ মাছ ভালদৰে ভজা হৈছে। এতিয়া আন এখন পেনত মই এয়া 2 চামুচমান তেল গৰম কৰি লৈছোঁ। সেইখন পেনতেই বনাব পাৰে, মই সেইখন পেনত আজি বনোৱা নাই। আৰু অকণমান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনিৰ ভালদৰে গোন্ধ অহাত হালধি গুড়ি দিছোঁ। এয়া অকণ হালধি গুড়ি দিছোঁ মই। তাৰপিছত এয়া থেতালি লোৱা ঔখিনি দিছোঁ। আৰু এইপিনে মই আটাৰ গুড়িত পানী দি ভালদৰে মিলাই লৈছোঁ। গোটা থাকিব নালাগিব, গোটা থাকিলে আঞ্জাখন বেয়া লাগিব। আৰু এই মিহলি কৰা পানীখিনি আটাৰ গুড়িখিনিৰ সৈতে মই আঞ্জাখনত দি দিছোঁ। নিমখ দিছোঁ অলপ। সোৱাদ অনুযায়ী নিমখটো দিলে হ'ল। পানীও সেইমতে দিলে হ'ল যিখিনি লাগে। মই আৰু অলপ পানী দিছোঁ। ভালদৰে লৰাই থাকিব লাগিব অলপ সময়। এই আঞ্জাখন গৰমত খাবলৈ খুব ভাল। অকণমান চেনিও দিছোঁ। এয়া ভালদৰে উতল আহিছে আঞ্জাখনত। আৰু জলকীয়া দিছোঁ আৰু এয়া মাছ কেইপিচ দি দিছোঁ। আঞ্জাখনৰ উতল অহাত মাছ কেইপিচ দিলে ভাল, তেতিয়া মাছ নাভাঙে আৰু আঞ্জাখনৰ সোৱাদো ভাল হয়। ধনিয়া পাত দিছোঁ সৰু সৰুকৈ কাটি। মই ইয়াত মান ধনিয়া দিছোঁ, নিদিবও পাৰে, অপশ্যনেল। আৰু মোৰ আঞ্জা হৈ গ'ল। এয়া অকণমান ধনিয়া পাত ছটিয়াই দিছোঁ আৰু
আৰু জলকীয়া দি পেলাই এনেদৰে পৰিৱেশন কৰিছোঁ। এয়া ঔটেঙাৰে মাছৰ আঞ্জাখন খাব পৰা হৈছে। ধন্যবাদ।